হেল্ল' দোস্ত, মোৰ চেনেলৰ অন্যতম ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আৰু আজি ৰাতিপুৱা খোৱাৰ পৰা উঠি বজাৰলৈ গৈ দেখা পালোঁ যে বাঙি বেছি আছে এনেকৈ। আৰু মই তাৰ পৰাই কি কৰিলোঁ, এটা বাঙি ঘৰলৈ লৈ গুচি আহিলোঁ। আৰু আহি পেলাই আৰু এইয়া বাঙি ধুনীয়া কৰি বাঙিৰ বাকলিকেইটা গুচাই ল'লোঁ। এয়া চাওক, কি ধুনীয়াকৈ গুচাই ল'লোঁ। আৰু তাৰ লগতে গাখীৰটো গৰম কৰি ৰাখি দিলোঁ। আৰু বাঙিটোৰ বাকলি গুচাই আমি এইটো চাওক, কি ধুনীয়া কৰি পিচ পিচ কৰি কাটা হৈ আছে। আৰু কাটিয়ে আমি ধুনীয়া কৰি গুটিকেইটা আঁতৰাই দিলোঁ। চাওক, কি ধুনীয়া কৰি আঁতৰোৱা হৈ আছে গুটিখিনি। আৰু ফাইনেলি আমাৰ গুটিখিনি আঁতৰোৱা প্ৰায় হৈ গ'ল। আৰু এইটো পিচ পিচ কৰি কাটা হৈ আছে। আৰু এনেকৈ আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাব পাৰে, খুব খাবলৈ টেষ্টি হয় আৰু খুব ধুনীয়া। এবাৰ ট্ৰাই কৰি চাব পাৰে। এয়া চাওক, কি ধুনীয়াকৈ কাটি হৈ গ'ল আমাৰ। আৰু তাৰ ওপৰত দি দিলোঁ গাখীৰটো। আৰু মই লগতে লৈ আছিলোঁ গুড়। আৰু এয়া গুড়টো আপোনাৰ অলপ হাৰ্ড আছিলে যিহেতু, তাৰ কাৰণে কটাৰীখনে আমি অলপ মিহি মিহি কৰি সৰু সৰু কৰি কাটি দিছোঁ, যাতে মিহলোৱাত অকণমান অসুবিধা নহয়। আৰু এয়া চাওক, আমি গুড়টো ধুনীয়াকৈ মিহলাই সৰু সৰু কৰি কাটি দিলোঁ। আৰু কাটি দিয়াৰ পিছত আৰু এয়া চাওক, আৰু ফাইনেলি আমি ইয়াক মিক্স কৰিম। এইটো চাওক, ধুনীয়া কৰি মিক্স কৰা হৈ আছে। এয়া এইটো চাওক, আৰু ফাইনেলি আমাৰ মিক্স কৰি হৈ গ'ল। আৰু আমাৰ আজি বাঙিৰ যোনটো ৰেচিপি আছিলে, এইটো চাওক, আমাৰ সন্মুখত আছে। এইটো চাওক, ধুনীয়াকৈ ৰেডি হৈ গ'ল। আৰু মই এক চামুচ লৈ পেলাই খাই চালোঁ, খুব ধুনীয়া আৰু টেষ্টি হৈছে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব, লগতে ছাবস্ক্ৰাইব এটা কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানেই।